Hey guys, Assalamu alaikum, namaskar, welcome back to my channel, look me, Tazlina. কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু বৰ্তমান মই ভালে আছো আজি প্ৰায় 3 মাহ মানে হৈ গল মই ভিডিও দিয়া নাই আৰু বহুতৰ পৰা ফোন আহিছে গাঁৱৰ মানুহৰ খবৰ লৈছে পৰিয়ালৰ পৰা ফোন আহিছে কিয়নো ভিডিও দিয়া নাই প্ৰকৃততে ভিডিও নিদিয়াৰ কোনো বিশেষ কাৰণ নাছিল তাৰ মাজতে বাৰু বহুত কিবা কিবি হৈ গল মোক খুব বেছিকৈ গাঁও ভাল নাছিলে আৰু কিছুমান দুখৰ ঘটনা ঘটি গৈছিলে মোৰ আব্বা আম্মা নাই মোৰ এজন কাকা আছিলে যি মোৰ আব্বা আৰু আম্মাৰ দুইজনৰ স্থান দখল কৰি আছিল হঠাৎ কাকা ঢুকাই গল মই কৈ যাম দেখুৱাইও যাম কাকাৰ ফটোবিলাক চিনবিলাক মোৰ মায়ে তাক জন্ম দিয়া নাছিলে কিন্তু মোৰ নিজৰ কাকা আছিলে তেজৰ সম্বন্ধ যে প্ৰকৃত সম্বন্ধ নহয় অন্তৰৰ সম্বন্ধহে প্ৰকৃত সম্বন্ধ মই কৈ যাম আপোনালোকক প্ৰত্যেকটো কথাই আৰু তাৰ মাজতে আছিলে বেটিৰ এক্সাম মেইন কথা বেটিক মোবাইলটো বহুত বেছি প্ৰয়োজন হৈ আছিল সেই সময়ত গতিকে মই ভিডিও দিব পৰা নাছিলো আৰু এতিয়া আজি এটা ভিডিও দিম বুলি ভাবিছো যিখিনি ক্লিপছ মই কৰি থৈছিলো সেই ভিডিওবিলাক দি যাম আপোনালোকৰ আগত যেটো আপোনালোকে মোৰ পৰা ভিডিও বিচাৰিছে সেটাকে জানি মই খুব উৎসাহিত হলো আৰু আজি এটা ইন্ট্ৰো বনাই আপোনালোকৰ আগত ভিডিওটো দিবলৈ চেষ্টা কৰিছো সেইখিনি ক্লিপছ অলপ সলপ কৰি থৈছিলো বেটি ফাইনেল এক্সামছৰ তাই মেট্ৰিক পৰীক্ষা হৈ গল আপোনালোকে দুৱা আৰু আশীৰ্বাদ কৰিব আপোনালোকক জনাবলৈ নহলে পৰীক্ষাৰ আগত কাৰণ সেইটো সময়ত মোৰ মুদেই নাছিলে ভিডিও বনোৱাৰ চিন্তাত পৰিছিল তাই পৰীক্ষা কি হ'ব কি নাই বহুত বেছি হতাশা মাজত তাই পৰীক্ষা দিলে সকলোৱে হতাশাত ভুগিলে কাৰণ কিয় 9 আৰু 10 এই দুটা ক্লাছ তাহাতে মাত্ৰ 2 মাহ বা 3 মাহে ক্লাছ কৰিব পাৰিলে দুটা বছৰৰ ভিতৰত 3 মাহ ক্লাছ কৰি যেতিয়া এক্সাম দিব লগা হয় তেতিয়াহে বুজা যায় যে কিমান দুখৰ মাজত তাহাতে এক্সামলৈ প্ৰিপেয়াৰ হৈছে বাৰু যেন ভিডিওটো আগবঢ়াইছো আপোনালোকে ভিডিওটো এনজয় কৰক আৰু ইয়াতে কৈ থওঁ যদি আজি ভিডিওটো চাই আপোনালোকৰ আগৰ দৰে ভাল লাগে তেন্তে লাইক কৰিব জনাবলৈ নেপাহৰিব কমেন্ট কৰি যে কেনেকুৱা লাগিলে তেন্তে চাই যাওক ভিডিওটো এয়া আমি ঘৰৰ পৰা ওলাই গৈ আছো দুলবাগান হায়াৰ সেকেন্ডাৰী স্কুলৰ অভিমুখে যেহেতু বেটিৰ মেট্ৰিক ফাইনেলৰ চেণ্টাৰ পৰিছে দুলবাগান হায়াৰ সেকেন্ডাৰী স্কুলত আৰু আজি ফাৰ্ষ্ট ডে এক্সাম আছে ইংলিছ আৰু মই গৈ একেবাৰে দুলবাগান হায়াৰ সেকেন্ডাৰী স্কুলৰ পৰিৱেশ দেখুৱাম এয়া দুলবাগান হায়াৰ সেকেন্ডাৰী স্কুলৰ কাখৰ ফিল্ডৰ উখল মাখল পৰিৱেশ যেহেতু 2020 বৰ্ষ আৰু 21 বৰ্ষই যেটো হতাশা আনি দিলে কোভিড-19 অৰ্থাৎ কৰোনা ভাইৰাছৰ যেটো ভয়াবহতা আছিল লৰাছলি স্কুল যোৱা নাছিল লকডাউন আছিল আৰু এই লকডাউনৰ অন্তত 2022 বৰ্ষত লৰাছলিয়ে ফাইনেল এক্সাম বিলাক দিবলৈ পাইছে তাতেই সকলো যেন সুখী আজি যেন শিক্ষক সকলো সুখী আজি যেন ছাত্ৰ-ছাত্ৰী সকলো সুখী আৰু ছাত্ৰ-ছাত্ৰীৰ লগত অহা অভিভাৱক অভিভাৱিকা সকলো যেন সুখী আৰু এয়া মই আপোনালোকক দেখুৱাই আছো দুলবাগান হায়াৰ সেকেন্ডাৰী ফিল্ডত আজি মেট্ৰিকৰ যেটো প্ৰস্তুতি পৰীক্ষা আৰম্ভ হৈছে কিন্তু ইয়াত ঘৰিও নাই দিয়া এবাৰ আৰু 2021 চনৰ পেপাৰখন 2022 ষ্টুডেণ্টে কৰিব লাগিব গতিকে আপোনালোকক এই পৰিৱেশটো মই দেখাই আছো এয়া দেউতাক আছে কিন্তু যাবৰ সময়ত মই ছোৱালীজনী মুখখনো নেদেখিলো মোক বহুত বেয়া লাগি আছে এতিয়া মই পৰিৱেশটো আপোনালোকক দেখাই আছো এদৰে ফিল্ডখন গাড়ীৰে ভৰ্তি হৈ আছে অন্যবাৰ দিয়া এন্ট্ৰেন্সেদি যাবলৈ গেটেদি এবাৰ কিন্তু গেটেদি দিয়া নাই সেই সাইডৰ গেটেদি দিছে যেহেতু ৰাস্তাৰ মুখত বহুত ভিৰ হৈ যায় আকৌ মই দেখাই থাকিম এতিয়া আমি গৈ আছো তেতে আকৌ লগ পাম এয়া মই আপোনালোকক দেখুৱাইছো দুলবাগান হায়াৰ সেকেন্ডাৰী স্কুলৰ সমুখ দুৱাৰ এবাৰ ষ্টুডেণ্টৰ কাৰণে এই দুৱাৰখন বন্ধ কৰি ৰখা হৈছে দুলবাগান হায়াৰ সেকেন্ডাৰী টাইক থৈ পেলাই আহি আছো ঘৰলৈ যাওঁ আকৌ 12-10 মিনিটমান থাকোঁতে আমি আকৌ আহিম নিবলৈ তেতিয়াও দেখুৱাম পৰিৱেশটো আৰু এয়া 2022 বৰ্ষৰ মেট্ৰিকৰ প্ৰথমটো এক্সাম কমপ্লিট কৰি ষ্টুডেণ্ট ওলাই আহিছে দুলবাগান হায়াৰ সেকেন্ডাৰী স্কুলৰ এক্সামিনেশ্যন হলৰ পৰা আৰু আমি ৱেইট কৰি আছো আমাৰ একমাত্ৰ ছোৱালীলৈ আৰু এয়া বেটিৰ ফ্ৰেণ্ড এজন দেখিছো বিবেকানন্দ মাজুমদাৰ বগা মাস্ক পিন্ধা ল'ৰাজন আৰু এতিয়া বেটিক আমি লগ পালে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এয়া প্ৰথমটো এক্সাম কমপ্লিট কৰি বেটিৰ লগৰ মহসিনা ওলাই আহিছে আৰু তেওঁলোকৰ পেৰেণ্ট সকল
এয়া কাজিন এগৰাকী আৰু দাদাইকৰ জীয়েক আৰু বিবেকানন্দৰ লগত মৌচিনে অলপ দেৰি কথা পাতিছে আৰু পেৰেণ্টসকলেও বিবেকানন্দক সুধিছে তেওঁৰ পৰীক্ষা কেনেকুৱা হ'ল আৰু আমি ৱেইট কৰিছোঁ বেটীলৈ এয়া ছাতিখনেৰে মই বেটীক লৈছোঁ আৰু যিহেতু সেইদিনাখন বহুত ৰ'দ আছিলে আৰু এয়া গাড়ীৰ ভিতৰত বহি গাড়ীৰ ভিতৰৰ পৰা বাহিৰৰ দৃশ্যটো দেখুৱাইছোঁ বহুত বেছি ষ্টুডেণ্ট আছিলে এইবাৰ দৌলবাগান হায়াৰ ছেকেণ্ডেৰী স্কুলৰ চেণ্টাৰত আৰু গাড়ী বাইক ইত্যাদিৰে গোটেই ষ্টুডেণ্টৰ পেৰেণ্টসকল আমি বেটীৰ ইংলিছ পৰীক্ষা হৈ গ'ল আপোনালোকৰ আশীৰ্বাদত আৰু দোৱাত পৰীক্ষাটো সম্পূৰ্ণৰূপে তাই কৰিছে কিন্তু মাৰ্কছটো তাই নচিবে পাব নচিবত কি আহে আৰু এয়া ঘূৰি আহি আমাৰ খুৰীহঁতৰ ঘৰত অলপ দেৰি বহিছোঁ কাৰণ যাওঁতে খুৰীয়ে ৰখি আছিলে মাত লগাবলৈ নহ'লে সেইকাৰণে এতিয়া খুৰীক মাত লগাই পেলাই ইয়াতে খুৰীয়ে গৈছে চাহ একাপ খোৱা আৰু এইজন এয়া এইফালে ৰিলেক্স কৰি আছে আৰু আমি অকণমান শান্তি পাইছোঁ আজি ফাৰ্ষ্ট যেতিয়া ল'ৰা ছোৱালীয়ে পৰীক্ষা দি আহে সেইদিনাখন এডজাষ্ট হৈ যায় আৰু আজি এডজাষ্ট হৈ আহিলে গতিকে নেক্সট পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হ'ব আৰু আপোনালোকেও দোৱা কৰিব আৰু এয়া দ্বিতীয় দিনা পৰীক্ষা দিবলৈ আহি আমি এয়া দৌলবাগান হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ফিল্ড পাইছোঁহি আৰু পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এয়া সকলোখিনি ষ্টুডেণ্ট আকৌ আহি গোট খাইছে কাৰণ সেইদিনা আছামিজ এক্সাম আছে বেটিয়ে বহুত চিন্তা কৰিছে আৰু গাড়ীৰ ভিতৰতে অলপ পঢ়ি আছে তাকো দেখুৱাইছোঁ এয়া তাহাঁতৰ লগৰ প্ৰথমতে হোৱাইট শ্বাৰ্টত নিকোলাছ তাৰপিছত বিবেকানন্দ তাৰপিছত চাহিদ এয়া লিজা ফুকন এয়া আমাৰ বেটি গৈ আছে আৰু এয়া চেক কৰিছে তেওঁলোকৰ আটাইখিনি বস্তু এয়া ষ্টুডেণ্ট গৈ আছে আৰু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এয়া বেটি আৰু লিজা একেলগে গৈ আছে আপোনালোকক মই দেখুৱাই গৈ আছোঁ এইদৰে সিহঁতি লৰালৰি কৰি এক্সাম দিবলৈ গৈ আছে এয়াই ভাল লগা আৰু এয়া আমি অভিভাৱকসকলে কিছু সময় কথা বতৰা পাতি ধেমালি কৰোঁ ফিল্ডখনতে আৰু অপেক্ষা কৰোঁ তাহাঁতলৈ এয়া পৰীক্ষা দি ওলাই আহিছে বেটিহঁত কেনেকুৱা হ'ল ইজনে সিজনক সুধিছে আপোনালোকক মই ফিল্ডখনৰ পৰিৱেশটো দেখাই আছোঁ এয়া নেক্সট আকৌ পৰীক্ষা এটা দিবলৈ আহিছে লগ হৈছে অংকিতা ব্লেজাৰ পিন্ধাগৰাকী অংকিতা নিয়োগ এয়া আমাৰ বেটা তাৰপিছত দেৱী আৰু এয়া মিতালী আৰু অন্যান্য স্কুলৰ ষ্টুডেণ্টসকল মই আজি আপোনালোকক শ্বেয়াৰ কৰিছোঁ কিমান দীঘল কিউ প্ৰত্যেকেই এটা এটা আশা লৈ আহে পৰীক্ষা বা কেনেকুৱা হ'ব ভাল হ'ব মই এইটো পঢ়িলোঁ মই এইটো নাই পঢ়া মোৰ ক্লিয়াৰ আছে এনেকুৱা এটা মনৰ ভাৱ লৈ পেপাৰখন বা কেনেকুৱা আহিব আৰু আমি অভিভাৱকসকলেও চিন্তা কৰি থাকোঁ এয়া আহি অংকিতা নিয়োগৰ ফ্ৰণ্টত সৃষ্টি বৰুৱা এয়া তাই অলপ ওখ মৰম লগা এয়া আটাইকেইজনী গৈ আছে আৰু আমি চবেই বেষ্ট অফ লাক দিছোঁ তাকে আপোনালোকৰ লগত দেখাই গৈ আছোঁ এয়া মেথছৰ পৰীক্ষা দিবলৈ আহিছে এটা উদ্বিগ্নতা ভয় মোৰ মুখখনেও কয় মেথছ পৰীক্ষালৈ কিয় ভয় কৰে বাৰু আচলতে মেথছত মাৰ্কছ পাবলৈ খুবেই ভাল আৰু খুবেই দিগদাৰ ভুল হ'লেই গোটেইখিনি গুচি গ'ল আৰু শুদ্ধ হ'লেই সম্পূৰ্ণ মাৰ্কটো পালে সেইকাৰণে হয়তো 95% ষ্টুডেণ্টে মেথছলৈ ভয় কৰে আৰু 5%ে কিন্তু খুবেই ভাল পায় এয়া বেটি গৈ আছে আপোনালোকক মই দেখাই গৈ আছোঁ এয়া চিৰিন আহিছে বেটিৰ লগৰ চিৰিন চামিম হুছেইন আৰু মাকে এয়া চিৰিনক লৈ গৈছে গেটৰলৈকে মই বেষ্ট অফ লাক এটা দিলোঁ তাই গৈ আছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এয়া ইফালেদি আটাইখিনি ষ্টুডেণ্ট যায় তাই আজি অলপ দেৰি হৈছে এয়া সৃষ্টি গৈ আছে এয়া সৃষ্টিৰ মাক কাষত এয়া নীলাক্ষী আজি দেউতাকে লৈ আহিছে বেগৰ পৰা বস্তুখিনি উলিয়াই দিছে আৰু আমি চবেই বেষ্ট অফ লাক দিছোঁ তাই অলপ খৰখেদা কৰি গৈছে অকণমান দেৰি হৈছে এইদৰে ষ্টুডেণ্টসকলে এটা মনৰ আঘাত আগবাঢ়ি গৈ থাকে আৰু আন এটা দিনৰ পৰীক্ষালৈ উলিয়াই আনিছোঁ আৰু দূৰৰ পৰা আপোনালোকক ফিল্ডখনৰ দৃশ্যটো দেখাইছোঁ ৰাস্তাত এই বাইক গাড়ী সকলো পেৰেণ্টে নিজৰ ল'ৰা ছোৱালীক লৈ আহিছে এয়া নীলাক্ষীৰ দেউতাক ছ'চিয়েল চায়েন্স পৰীক্ষা দি আহি আছে এয়া নিকোলাছ ফুকন লগত মাক মই সুধিছোঁ তোমাৰ পৰীক্ষা কেনেকুৱা হ'ল হৈছে আৰু আণ্টি বুলি তললৈ মোক কৰিছে ই ভাল ষ্টুডেণ্ট আৰু এয়া আটাইখিনি অকণমান লগ হৈছে হাঁহি ফূৰ্তিৰে অকণমান সময় পাৰ কৰিছে এখেতেও ধেমালি কৰিছে যিহেতু ভিডিঅ' হৈ আছে এয়া নিকোলাছৰ মাকহঁত যাবলৈ লৈছে আৰু মই বেটিক লৈ পেলাই ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ আৰু ভিডিঅ' কৰি অকণমান চিনটো চিৰদিনৰ কাৰণে যুগমীয়াকৈ ৰাখি থৈছোঁ যিহেতু আমিও চাব পাৰিম আৰু আপোনালোকেও দেখিব পাৰিব এয়া আহি আছোঁ শেষৰ পৰীক্ষাটোলৈ এয়া গাড়ীত গৈ আছোঁ
আৰু বেটিয়ে অকণমান কিতাপখন মেলি চাই গৈছে। এয়া আজি তাই গৈ থকা দৃশ্যটো মই আপোনালোকক দেখুৱাই আছোঁ। এয়া এইদৰে গৈ আছে আৰু লগৰখিনিও লগ লাগিছে। বেটি, অংকিতা, আকিব, এয়া চশমা পিন্ধাজন আকিব হয় বেটিৰ লগৰ। প্ৰি নাৰ্চাৰীৰ পৰা ইহঁতখিনি একেলগেই পঢ়ি আহিছে। আজি 13টা বছৰ পাৰ কৰি ফাইনেল পৰীক্ষাটো দিব পাৰিছে। সেয়াই তেওঁলোকক কৈছোঁ যে তোমালোকৰ সৌভাগ্য, তোমালোকে পৰীক্ষা দিবলৈ পাইছা। পৰীক্ষাৰ ৰিজাল্ট যিয়েই নহওক সেয়া চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই। মাত্ৰ পৰীক্ষাটো সুন্দৰভাৱে সুস্বাস্থ্যৰে দি যোৱা। এয়া শেষ পৰীক্ষাৰ বাবে আগবাঢ়িছে। কোনোবা এজনে কোনটো ৰুম দেখুৱাই দিছে। কম্পিউটাৰ ছায়েন্স দিবলৈ গৈছে। একেটা ৰুমতে আটাইখিনিকে কম্পিউটাৰ ছায়েন্সৰ ষ্টুডেণ্টক বহুৱাব বুলি শুনিছোঁ। এয়া পৰীক্ষা শেষ, আজি শেষৰ দিন। সমূহ দুৱাৰেদি ষ্টুডেণ্ট অলপ আহিবলৈ দিছে। এয়া আহি আছে আকিব আৰু এয়া গেটখন খুলি দিছে আকিবৰ দেউতাকে। মই সুধিছোঁ কেনেকুৱা হৈছে, ভালেই হৈছে বুলি কৈছে। পেপাৰখনো ভাল আহিছে। আৰু আজি এইসকল কেইগৰাকীমান পিছ গেটেদি গ'ল, এইকেইগৰাকী কিন্তু ফ্ৰণ্ট গেটেদি আহি আছে। মুখত হাঁহি আৰু ফূৰ্তি। পৰীক্ষা শেষ হ'ল। এক শান্তিৰ নিশ্বাসেৰে তাহাঁতে ওলাই আহিছে। মুখত হাঁহি, খোজত ভাগৰ ধৰা পৰিছে। কেনেকুৱা হ'ল পৰীক্ষা? কেনেকুৱা হ'ল বেটি? পৰীক্ষা কেনেকুৱা হ'ল? ঠিকে আছে। সৃষ্টি মজা, থেংক ইউ দেই। আজি পৰীক্ষা শেষ হৈছে আৰু এই পৰীক্ষা শেষ হোৱাৰ পিছত আমি গোটেই পেৰেণ্টখিনি আৰু ষ্টুডেণ্টখিনিও একেলগ হৈছোঁ। আৰু এয়া আমাৰ 14 বছৰৰ শেষ দিন বুলি ক'ব পাৰি। এয়া দৌলবাগানী হায়াৰ ছেকেণ্ডেৰী ফ্ৰণ্টত এয়া লগতে পেৰেণ্ট আৰু এয়া ষ্টুডেণ্টো আছে। এয়া আছিলে লিজা, স্কুলৰ টপাৰ আছিলে, এতিয়াও টপাৰ আছে। এয়াও ভাল ষ্টুডেণ্ট, এয়াও অংকিতা ভাল ষ্টুডেণ্ট। আৰু আমাৰ গৰাকীক নেদেখালেও বেয়া পাব নহয়, চবেই ভাল। ৰিজাল্টত কি হয় ন, আমি এতিয়া অপেক্ষা কৰি আছোঁ ৰিজাল্টলৈ।